চলে আছে দেখোন তাৰ ফোজ মাতি আছে কি মশা নাগে ও বাবা কি মারবে এবেলে মার মার বেলেগ সাউন্ড দিছে ও कैसी দেখা পাইছো না আওয়াজ দিছে কই গেছি चलो निकले सो बटर जैसे लुटी বয়স হৈছে অলপ ডাঙৰ হৈছে আমাৰ নাগটা চিনিৰামদাৰ ঘৰত ধৰিলোঁ সাপ বন্যপ্ৰাণী সাপক কেতিয়াও মাৰিব নালাগে ঘৰৰ ঘৰত আছিল আচলতে এন্দুৰ নিগনি এইবিলাক খাব আহে এইটো এন্দুৰ নিগনি এইবিলাকে খাব আহে সেইকাৰণে এতিয়া গৰম দিন পৰিছে যথেষ্ট সাপ ওলাব মানুহৰ ঘৰত আপোনালোকে অলপ ফেনাইল চেনাই তেতিয়া আৰু মানে কমকৈ ওলাব আৰু ফেনাইল চেনাইল চিটাই দিব চাইডে চাইডে জংঘলত এৰি দিম ঠিক আছে সাপটো এতিয়া ডাব্বাটোত নধৰিবই বস্তাটোতহে ভৰাম চাওঁ চেষ্টা কৰি এবাৰ বাৰু বহুত ডাঙৰ নাম দিছে চেনিৰাম কুসুমতাৰী সাপ বুলি কয় এইটো মছৰাগুম বুলি কয় এইটো মছৰাগুম সাপ হয় একেবাৰে অবিষাক্তই এন্দুৰ নিগনি এইবিলাক খাব আহে ভঁৰাল ঘৰত আচলতে এক ভঁৰাল ৰখীয়া বুলিও কোৱা যায় একেবাৰে অবিষাক্ত হয় তো আমাৰ নাওকটাৰে চেনিৰামদাৰ ঘৰৰ ভিতৰত ওলাইছিল তাক এতিয়া মই ধৰিবলৈ সক্ষম হ'লোঁ ধুনীয়াকৈ আকৌ মই জংঘলত এৰি দিম ভিডিওটো আপোনালোকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ আৰু লগতে মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব ধন্যবাদ।